মই তেতিয়া লিষ্টখন দিলোঁ নহয়। তামুলপুৰত কমপ্লিট হৈ গ'ল, চিৰাঙত কমপ্লিট হৈ গ'ল, বাক্সাত কমপ্লিট হৈ গ'ল, ওদালগুৰিত 3টা সমষ্টি বাকী আছে, কোকৰাঝাৰত 4টা, তাৰমানে 30 হৈ গ'ল, 31, 32 হৈ গ'ল। এতিয়ালৈকে মই যিমানকেইটা সমষ্টিত গৈছোঁ, মানুহে বৰষুণতো বিজেপিৰ মিটিঙত বহি আছে, ৰ'দতো বহি আছে। গতিকে বিজেপিৰ ৰিজাল্ট এবাৰ বহুত ভাল হৈ যাব পাৰে। এতিয়া নকওঁ, মই গোটেই কমপ্লিট কৰি লওঁ, 20 তাৰিখে কম মই। যিহেতু ডিচেম্বৰ হৈ যোৱাৰ লগে লগে জানুৱাৰীত অসম বিধানসভাৰ ইলেকশ্যন আৰম্ভ হ'ব। যোৱাবাৰ আমাৰ ইলেকশ্যন আগতে হৈছিল, কোভিডৰ কাৰণেহে আমি পিছুৱাইছিলোঁ। এতিয়া যিহেতু কোভিড নাই, সেইকাৰণে UPPL আৰু BPF দুইটা দলৰ লগত আলোচনা কৰিয়ে এইটো কৰা হৈছে। এইটো প্ৰমোদ বড়োৰো সন্মতি লোৱা হৈছিলে আৰু BPFৰো সন্মতি লৈ 2 মাহ আমি আগুৱাইছোঁ। আমি নিজাকৈ কৰা নাই, তেওঁলোকৰ লগত আলোচনা কৰি আমি কৰিছোঁ। কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে। এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব। যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে, জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে, কাৰ্ডৰ পৰাহে দিব। কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম। সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত, আজিও কেবিনেট আছে, তাৰপিছত ক'ম। 10,000 টকা এডভান্স খোজাটো ভুল হৈছে, এইটো আজি মই উইথড্ৰ কৰিব দিছোঁ। কিন্তু বাকী যি চাৰ্জ আছে, ৰেট আছে, এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম। গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ, কি বেয়া আছে? এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে। মই আজি মিটিং ৰাখিছোঁ, বস্তুটো ঠিক কৰিব। VCDC উঠাই দিয়া নহয়, ইলেকশ্যন হ'ব লাগে। তেতিয়াহ'লে কি হ'ব? যি জাতিৰ মানুহ য'ত আছে তেওঁলোকৰে VCDC হ'ব, নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব, ঘৰৰ মা বাবা হ'ব। অসমত যেনেকৈ পঞ্চায়ত আছে, মানুহে অন্যায় কৰিব নোৱাৰে। ইয়াতে VCDCটো নমিনেটেড হয়, সেইকাৰণে যোনে যি ইচ্ছা তাকে কৰে, ৰাইজৰ প্ৰতি একাউণ্টেবল নহয়। সেইকাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা আনিছোঁ যে VCDCটো ইলেক্টেড হ'ব লাগে। পৰা ময়ো কৈছোঁ, আমাৰো কম্প্ৰমাইজ কৰিবতো দৰকাৰ নাই। এইটো দীপেন বড়োৰ লগত মই একমত। আমিতো আজি বিজেপি চৰকাৰ থকা কিমান দিন হৈ গ'ল? আজিতো 10 বছৰ হ'ল। আমি ক'তোতো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কম্প্ৰমাইজ কৰা নাই। উল্টাই অসমত 600 গাঁৱত নতুনকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰ প্ৰস্তাৱহে আমাৰ তাত আছে। ইলেকশ্যনৰ আগতে আমি কৰিব গৈ আছোঁ। গতিকে উঠোৱাটো নহয়, 600 নতুনকৈ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰহে কাম আমি হাতত লৈছোঁ। গতিকে এইটো কথা কোনোবাই ইলেকশ্যন আছে কাৰণে বেছিকৈ উলিয়াই আছে। মই এটাই কথা কৈছোঁ যে অসম চৰকাৰে কোনো ট্ৰাইবেল বেল্ট ব্লক ভাঙি দিয়াৰ কথা এনেইতো ভাবাও নাই, সপোনতো ভাবা নাই। গতিকে এই কথাটোলৈ বিতৰ্ক হ'ব নালাগে, আৰু যি কথা আমি কৰা নাই সেই কথালৈ বিতৰ্ক হ'ব নালাগে। আমাৰ মানুহবিলাকে কৈ আছে 7টাত জিকিম বুলি, কিন্তু মই টেষ্ট কৰা নাই। মই 20 আগষ্টৰ পিছত ক'ম। মই ডিমা হাছাওত পতঞ্জলীয়ে কোনো মাটি লোৱা নাই। পতঞ্জলীয়ে মাটি BTCতে লৈছে, ডিমা হাছাওত কোনো লোৱা নাই। ভুলতে BTRটো ডিমা হাছাও বুলি ওলাইছে। BTRত হাগ্ৰামা মহিলাৰ দিনতে 3000 বিঘা মাটি পতঞ্জলীক দিয়া হৈছিলে। ডিমা হাছাওত 1 বিঘা মাটিও দিয়া নাই। তেওঁৰ ভুল বুজাবুজি হৈছে, আৰু তেওঁ বাৰে বাৰে কৈ আছে। মই ভাবোঁ যে যেতিয়া বুজি পাব, নিজে নিজে এইটো সমাধান হৈ যাব। আৰু সকলোৱে জানে এইখন গভৰ্ণমেণ্ট ট্ৰাইবেলৰ কাৰণে কাম কৰি আছে দিনে ৰাতি। যদি বিজেপিক এণ্টি ট্ৰাইবেল বুলি কয়, তেতিয়াহ'লে আৰু কোনো চৰকাৰে নাথাকিব প্ৰ' ট্ৰাইবেল। একদম বৰালি মাছ হয়। মই ক'লো নহয়, কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰমেন। এইবিলাকত সোমাবই নালাগে। মই বিজেপিৰ মানুহবিলাককো কৈছোঁ, নলবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে,
জালুকবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, চবেই প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, BTCত কিয় নোৱাৰে? সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছোঁ যে ইলেক্টেড VCDC হ'ব লাগে, লিষ্টত নাম দি VCDC হ'ব নালাগে। আৰু এইটো BTC ৰাইজে বিচাৰিছে, এইটো মোৰ কথা নহয়। আৰু বিজেপি হ'লেও ভুলটো ভুল, এইটো বিজেপি হ'লে 7 খুন মাফ, এইটো মোৰ ছিষ্টেমত নাই। বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া, মই বেয়া কাম কৰিলেও বেয়া, আমি কোনো ভগৱান নহয়। হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া, বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া। Thank you. Thank you.